হাই ফ্ৰেণ্ডছ, আজি মই গুৱাহাটী মহানগৰীলৈ আহিছোঁ। গাঁৱত আছিলোঁ যিহেতুকে আজি গুৱাহাটীলৈ আহিলোঁ। প্লাছ আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। মোৰ ভিডিঅ' চাব আৰু মোৰ ভিডিঅ'বিলাক আৰু কোনো এডিটিং নাই, পূৰা নৰ্মেল ভিডিঅ' হয়। আশা কৰোঁ সকলোৱে ভাল পাব। আজিৰ ভিডিঅ'টো হ'ল ভাড়া ঘৰত মানুহবিলাকে কেনেকৈ থাকে, ভাড়াবিলাকৰ এনজয় কেনেকৈ হয় তাৰে অলপ আভাস ল'ম। এয়া সমৰ্দা ভাড়া ঘৰৰ মানুহ নহয় সমৰ্দাই অলপ লাজ কৰিছে। সমৰ্দাই দেখুৱাব সমৰ্দাই কি বনাইছে। কৰা নাই, মোৰ নিজৰ ঘৰ হয় এইটো। সমৰ্দাই নিজৰ ঘৰৰ দৰে থাকে, ভাড়া ঘৰ হ'লেও নিজৰ ঘৰৰ দৰে থাকে। বহুত বছৰ থাকিলে। সমৰ্দাই আজি 10 বছৰ হৈ গ'ল নেকি সমৰ্দা। তাৰপিছত সমৰ্দাই কি বনাইছে, এইটো গাহৰি বনাইছে। গাহৰি বনাব। সমৰ্দা কিহেৰে গাহৰি বনাব বুলি ভাবিছে? ঢেকীয়া। এই ঢেকীয়া শাকেদি ঢেকীয়া শাকেদি গাহৰি বনাব। মোক খুৱাব সমৰ্দাই আজি ঢেকীয়া শাকেদি গাহৰি। ঢেকীয়া শাকেৰে গাহৰি বনাব সমৰ্দাই ভাড়া ঘৰত। সমৰ্দা ভাড়া ঘৰত থাকি কেনেকুৱা লাগে কওকচোন অলপ। পানীৰ সুবিধা আৰু সেইটোৰ লগত খাওঁ। এইটোৰ লগত খাব সমৰ্দাই। ভাড়া ঘৰত থাকি মানে কেনেকুৱা পাইছে সমৰ্দাই? ইমান বছৰ 10 বছৰ ইয়াতে ভাড়া ঘৰত থাকিলে। মইতো দেখি আহিছোঁ 10 বছৰ 15 বছৰ হ'ল নেকি ইয়াতে। তথাপিও হৈছে আৰু ইমান কেনেকুৱা লাগে ভাড়া ঘৰত থাকি কওকচোন ৰাইজক। একদম মজা লাগে সমৰ্দাই। চাওক আপোনালোকে চাওক, ভাড়া ঘৰত থকাই বহুত মজা হয় আৰু ইয়াতে সুখ দুখৰ পূৰা মানে জীৱনটো অতিবাহিত, সুখ দুখৰ লগতে জীৱনটো অতিবাহিত কৰিব পাৰি। সমৰ্দাৰ লগত সমৰ্দাই অলপ লাজ কৰিছে বাৰু। সমৰ্দাৰ এয়া কুকাৰ হয়, এটা কুকাৰ আৰু 2টা কেৰাহী আৰু অলপ এয়া বাচন। এই বাচনখন দেখাই আছোঁ আপোনালোকক। এয়া বাচন, এইখিনিয়ে সমৰ্দাৰ সম্পত্তি। আৰু দেখক এয়া ফিল্টাৰ। এনেকুৱা ফিল্টাৰ ভাড়া ঘৰত নহয়, মানুহৰ ঘৰতো থাকে বাৰু, তথাপি ভাড়া ঘৰৰ এইবিলাক বস্তু মানে ভাল লাগে আৰু। ড্ৰেছিং আইনাৰ সলনি এইখন আইনা হয়। তাৰপিছত আৰু এখন বিচনা, সমৰ্দাৰ বিচনা। কি মজা সমৰ্দা। শুয়ে ভাল লাগিছে। ভাড়া ঘৰ আমেজ বহুত মানে বহুত বেছি। নিজৰ ঘৰত থকাতকৈও মানে ভাড়া ঘৰত থাকি ইণ্টাৰেষ্টটো অলপ বেলেগ হয়। আৰু পানীৰ অসুবিধা হয় কেতিয়াবা মাজে মাজে, আমিও থাকি পাইছোঁ বাৰু। তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায়। কথা কৈছে দেই, পানীৰ অসুবিধা নাই আমাৰ। পানীৰ অসুবিধা নাই বাৰু আমাৰ ইয়াতে। যিমান লাগে সিমান পাব পানী। তাৰপিছত আৰু সমৰ্দা ভোকে কৈছে কিন্তু সমৰ্দাৰ মেইন ঘৰ ক'ত আছিলে? সমৰ্দা মেইন ঘৰ ক'ত আছিলে আপোনাৰ? কোকৰাঝাৰ ন? মেইন ঘৰটো কোকৰাঝাৰত। সমৰ্দা অলপ লাজকুৰীয়া হয় মানুহটো, কিন্তু বহুত ভাল হয়। সমৰ্দাটোৱে ভাল মানুহ হয়। হয়তো দেখা নাই ট্ৰাইবেল হয়, কিন্তু তথাপিও মানে বহুত আমাৰ লগতে মিলি থাকে। আমাৰ অসমীয়া সমাজৰ লগত সমৰ্দাই পূৰা মিলি গৈছে। বাট ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আমি আৰু যিমান পাৰোঁ আপোনালোকক ভাড়া ঘৰৰ সুবিধাৰ মই দেখাব চেষ্টা কৰিম।